গাহৰিটো আমাৰ বেছি আছে, বহুত বেছি আছে। তাৰপিছত গাহৰি এতিয়া দাম নোহোৱা হৈছে, কিলো 300 টকা আছিলে 200 টকা হ'ল এতিয়া। এই গাহৰিক যে আমি আধাৰ খুৱাব লাগে, ৰাতিপুৱা এসাঁজ দিব লাগে, দুপৰীয়া দিব লাগে আৰু ভাটিবেলা 3 সাঁজ যে দিব লাগে, সেইটো আমি উলিয়াম কেনেকৈ? যদি চৰকাৰে আমাক মানে ব্যৱস্থা নকৰে আমি কেনেকৈ কি কৰিম? বা ল'ৰা ছোৱালীক আমি পঢ়িব দিছোঁ, হোষ্টেলত থৈ দিওঁ, মাহত দিব লাগে, আমি তাৰ ওপৰতে মানে চলি আছোঁ, ঘৰখন এনেকৈ চলি গৈছোঁ। আগত কিমান আছিল দাম? আগত 300 টকা আছিল, এতিয়া 200 টকা আছে, 200 টকা হৈছে। পোৱালিগিলাৰ আছিল 4000 টকা আছিল, এতিয়া 1500 টকা হৈ গৈছে। তো কেনেকৈ চলিম আমি? এটা গাহৰিত কিমানকৈ খৰচ হয় ডেইলি? এটা গাহৰিত হয় মোটামুটি বহুত আছেতো আমাৰ। এটা গাহৰিৰ 1 পাল্লা লাগে ৰাতিপুৱাই, 3 সাঁজত 3 পাল্লা লাগে, এনেকুৱা লাগে, খাই না। আৰু মূলৰ দাম বাঢ়ছে। কি ক'ব চৰকাৰক, কি ক'ব? আমাৰ বহুত গাহৰি আছে, আমাৰ এথেন পৰিয়ালৰ কাৰণে চাব লাগে চৰকাৰে। এথেন ইমান দাম কমি গৈছে, এইগিলা আমি ইমান কষ্ট কৰোঁ, ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে থওঁ। এইগিলাৰ আৰু গাহৰিটো 60-70টামান আছে, আমাৰ ঘৰতে আছে 13টামান। এইগিলা কষ্ট কৰি আমি পৰিয়ালটো চলাওঁ। এথেন আৰু একো উপায় নাই, আমাৰ মাটি চাটি নাই খেতি বাতি কৰবা, একো উপায় নোহোৱা হৈছে। এইটোৱে আমি বেচাই কেনে চলাওঁ। আগত আছিল 300 আছিল, এথেন আছে 150 গিছে। ক'তবা আৰু বেচবা নহ'লে আৰু 120 টকাতে দি কেজি, এনেকুৱা হৈ আছে, এনেকুৱা হৈছে। পোৱালিগিলাৰ দাম আছিল 4000 আছিল, এথেন 1000, ক'তবা 1200, এনেকৈ বেচাই আছোঁ আমি পোৱালিটো। আমি চৰকাৰৰ পৰা আমি দাম বঢ়াই দিব লাগে, এইটোৱে অনুৰোধ জনাইছোঁ।